নমস্কাৰ বন্ধুসকল, কি খবৰ? মই আহিলোঁ আপোনালোকৰ আগত এটা সুন্দৰ মজা ফানি ভিডিঅ' লৈ। সেয়েহে বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে আজি মই কি ভিডিঅ' কৰিম আৰু কাৰ বিষয়ে ক'ম চব আপোনালোকক মই কৈ লওঁ। এইজন দেখা পাই আছে, এইজন হৈছে আমাৰ অসমৰ গুণী জ্ঞানী মহাপুৰুষ। ইয়াৰ বিষয়ে মই আজি ক'বলৈ ওলাইছোঁ আপোনালোকক। ই কি কৰি আছে আৰু কেনেকৈ মানে কি ভিডিঅ' প্ৰদান কৰিছে তাৰ বিষয়ে মই এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকক। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, যদি ভিডিঅ'টো বেয়া লাগে ডিছলাইক কৰিব। যদি আপোনালোকৰ কোনোবা নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰিব। হিপ-হপ আৰু ৰেপিঙৰ জৰিয়তে ৰেপ চঙৰ জৰিয়তে আমাৰ ইয়াত অশ্লীলতা বিয়পাই আছে আৰু কিন্তু বেয়া লেংগুৱেজ যিমানে দিব সিমানে ভিডিঅ'টোত ভিউজ পাব। আৰু তেখেতসকলৰ যদি আপুনি কমেণ্ট বক্স চেক কৰে তেতিয়াহ'লে ব্ৰাদাৰ বিগ ফেন ব্ৰাদাৰ, মানে মই তোমাৰ বহুত ডাঙৰ ফেন হয়, মজা মজা একদম। আৰু আৰে ভাই, কোনোবাই বেয়া লেংগুৱেজ ইউজ কৰিলা বা কোনোবাই কিবা কৰিলা ভিডিঅ' বনালা, গান গালা, ৰেপ বনালা, কিবা বনালা, তাতে তোৰ ক'বলগীয়া কি আছে? যদি তোৰো যদি ইমানে ইচ্ছা আছে বেয়া লেংগুৱেজ ইউজ কৰ, গান বনাও, ৰোষ্ট কৰ, কিবা কৰ, তোকোতো কোনো কিবা কোৱা নাই ন? তই কিয় ইমান কুকুৰৰ নিচিনাকৈ সিহঁতৰ পিছত পৰি আছা? আজি ৰাজবীৰ আহমেদৰ যদি পুৰণা ৰেপবিলাক যদি চাব যায় ইমান অশ্লীল শব্দ নহয়, আৰু তাত মানে কি আপোনাৰ নানা ধৰণৰ ধপাত জাতীয় সামগ্ৰী ইউজ কৰা, এইবিলাক কি মানে কিছুমান মাদক। তই যদি ৰাজবীৰৰ গান চাই বেয়া পোৱা বা ৰাজবীৰৰ গালি শুনি তুমি যদি ৰ'ব নোৱাৰা, তুমি ৰাজবীৰৰ গান নুশুনিবা, বুজি পাইছা? তোকতো ৰাজবীৰে কোৱা নাই ন মোৰ গান শুনা বুলি কোৱা নাই ন? আমাৰতো ৰোষ্টাৰবিলাক আছে অসভ্য অশ্লীল থাম্বনেল লগোৱা বা মুখেদি বেয়া লেংগুৱেজ কোৱা। টেঙা নিদিবা যদি তেখেতসকলৰ আইডিয়েল হয়, নগাঁও ৰোষ্টাৰবোৰ এইবিলাক ইমান অশ্লীল লেংগুৱেজ, ইমান অশ্লীল থাম্বনেল ইউজ কৰে এইবিলাক। আৰে ভাই, তোক কোনে হাক দিছি? তোক কোনে হাক দিছি মোক কৈছোন? তই যদি অশ্লীল থাম্বনেল লগা ভিডিঅ' বনাও, অশ্লীল শব্দ ক, শ্লেং ইউজ কৰা, তোৰ কথা, বুজি পাইছা? তই বেলেগৰ এটা টপিক লৈ, বেলেগৰ এটা ৰোষ্টাৰৰ কাৰোবাক টানি লৈ আহি, কাৰোবাক গান গোৱা ৰাজবীৰক টানি লৈ আহি তই সিটো থাম্বনেল লগাই সিহঁতক বুজাবলৈ ভিডিঅ' কৰোঁতে তোৰ কমেণ্টত কি আহিছে তই নিজে পঢ়ি চা, আৰু সিহঁতৰ কমেণ্টত কি আছে আৰু তই নিজে চা, বুজি পাইছা? বেলেগৰ কথা কৈ কিনে ইয়াতে একো লাভ নাই। কোনোবাই যদি কিবা বেয়া কাম কৰি আছে মোৰ এই চেনেলটোৰ জৰিয়তে, লগালে মোক এটা মানুহে চাওক, 10টা মানুহে চাওক বা 1000 মানুহে চাওক, কিন্তু সেই মানুহখিনি যদি বুজি পায় যে তই সঁচাকৈ কৈছোঁ, তই তোমাৰ কথা শুনি কিমানে বুজি পাইছি তুমি তোমাৰ কমেণ্ট বক্সত চোৱা। মই একো কোৱা নাই, জাষ্ট তোমাৰ কমেণ্ট বক্সত চেক কৰিব দিছোঁ। আৰু বেলেগে ভিডিঅ' বনাই কিমানখিনি কমেণ্ট পাইছে আৰু কিমানখিনি ছাপোৰ্ট পাইছে তুমি সেইটো চেক কৰি কিনে তোমাৰ মতামত দিয়া মোৰ আগত। भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब কি হয়, পইচা দেখিলে ছোৱালী পতিব এইবিলাক। ভাই টকা থাকিলেহে ছোৱালী পতাই, বুজি পাইছা? আৰু আজিকালি সেইকাৰণে টকা অংকলে কি ধুনীয়া ধুনীয়া মাল পতাইছে বে। পাৰে, কিন্তু ৰাজবীৰ আহমেদৰ কিছুমান আগৰ কিছুমান গান আছে, ইমান নেকেড গান বনায়, ইমান অশ্লীল গান বনায়, শুনিলে বহুতখিনি লাজ লাগে। আৰু তোক মই এটা কথা কওঁ, সেইটো কথা তই শুন। তই এটা কথাকে কিয় ইমান ৰিপিট কৰি থাকা মই বুজি নাপাওঁ বে। কণ্ট্ৰল নামত কি হৈ আছে, অশ্লীল থাম্বনেল হৈ আছে, আমাৰ অসমতো অশ্লীল গালি গালাজ হৈ আছে। সেইখিনি বস্তু বন্ধ কৰাৰ উদ্দেশ্যেহে মই ভিডিঅ'বিলাক প্ৰকাশ কৰি গৈ আছোঁ। তোক মই এটা কথা কওঁ, এনেকুৱা ৰোষ্টাৰবিলাকে যেতিয়া ভিডিঅ' বনাই আছে, এনেকৈ ভিডিঅ'বিলাক যেতিয়া বনাই আছে, সেইকাৰণে আজি মিষ্টাৰ JSB, মই সঁচাকৈ কৈছোঁ মিষ্টাৰ JSB আজি সলনি হৈছে। যদি নেকি মৰমত বুজাই থাকিল হয় ন, মৰমত যদি বাটো দি থাকিল হয়, তেতিয়া একো বুজি নাপায়। এতিয়া যে হানটো মাৰছি তেতিয়া ভালকৈ বুজি পাইছে, সেইকাৰণে এতিয়া চিধা হৈছে। আৰু তোকো এনেকৈ চিধা কৰিব লাগিব। আপুনি ইউটিউবত এনেকুৱা চেনেল আপুনি দেখা পাব, মোৰটো কোৱা নাই দেই, বহুতে ক'ব মোৰটো কৈছোঁ, মোৰটো কোৱা নাই। ইউটিউবত যাৰ ধৰক ইমান ধুনীয়া কণ্টেণ্ট, ইমান ধুনীয়া নলেজেবল কণ্টেণ্ট, কিন্তু ভিডিঅ'বিলাকত ভিউজে নাই। তই কি কৈছা? কি কৈছা? আৰে ভাই, তই নিজৰ কণ্টেণ্টখিনি চেক কৰ। মই এইফালে তোৰ এটা স্ক্ৰীনশ্বট দিছোঁ, তোৰ নিজৰখিনি কণ্টেণ্টখিনি চেক কৰ, বুজি পাইছা? সেইকাৰণে তোৰ ভিউজ নাই। তই যদি নতুন কণ্টেণ্ট বিচাৰি ভিডিঅ' বনোৱা, নতুন কিবা টপিক ওলোৱা, তেতিয়া তোমাৰ ভিডিঅ'ত ভিউজ আহিব। আৰু এনেকুৱা কৰি কাৰোবাৰ ৰোষ্ট কৰিছে, অশ্লীল থাম্বনেল, কোনোবাই বেয়াকৈ কৈছে, কোনোবাই কিবা কৈছে, জুবিনদাৰ হৈ কোনোবা ওলাইছে, এইবিলাক বকি থাকিলে ন তোৰ কেতিয়াও ভিউজ নাহে। আৰু তই এটা ভিউজৰ বেছি কাৰণে এইবোৰ কাম কৰি আছা। ইমান শব্দ হৈ লাভ নাই। চ' গাইজ, তো মই এইটো ভিডিঅ' অনলি মনোৰঞ্জনৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। মানে কাৰো ইছ্যু কৰি মই ভিডিঅ'টো বনোৱা নাই, আনকি সেয়া ৰিয়েলিষ্টিক এছামৰ চেনেলটো ইছ্যু কৰি মই ভিডিঅ'টো বনোৱা নাই। ভিডিঅ'টো জাষ্ট কিবা এটা
ক'ব মানে মই বিচাৰিছোঁ কিবা এটা ক'ব লাগে সেইকাৰণে মই ভিডিঅ'টো কৰিছোঁ তাতে মোৰ কোনো ধৰণৰ মানে একো নাই পাৰ্চনেলি এটেক নাই চ' যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যদি নতুন আছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিবা মই সদায় দুবাৰ ছাবস্ক্ৰাইবৰ কথা কওঁ কাৰণ মোৰ সহায় কৰক আৰু নেক্সট মানে আৰু এটা কথা ক'ব ওলাইছোঁ মানে সিয়াৰ ভিডিঅ'ত এটা ভিডিঅ' নাই যে যিটো ভিডিঅ'ত নেকি হেৰি নাই কোনোবা এটা ইউটিউবাৰৰ নাম নাই এনেকুৱা এটা ভিডিঅ' নাই যিটো ভিডিঅ'ত সিয়াৰ কোনো এটা ইউটিউবাৰৰ নাম নাই গোটাইকেইটা ভিডিঅ'তে সিয়াৰ ইউটিউবাৰৰ নাম গোটাইকেইটা ভিডিঅ'তে সিয়াৰ কোনোবা দিনা ক'ব বিকাশ ভাল কোনোবা দিনা ক'ব টেঙা নিদিবা ভাল কোনোবা দিনা ক'ব নগা ৰোষ্টাৰ ভাল আৰু কোনোবা দিনা গোটাইকেইটাই বেয়া কি মানে এইবোৰ ভাই নিজৰ কণ্টেণ্টটো ভাল কৰ ভাই ভাল কৰ চ' চবেতো ভাল পাব আৰু কমেণ্টটো ভাল কৰি আহিব আজি চাওক এটা কথা আপোনালোকক কম মিষ্টাৰ JSB কিমান মানুহ বেয়া পায় যদি ভিডিঅ' এটাত আহিব লাগে 10K লাইক আহে ডিছলাইক 10K কিন্তু এতিয়া সি নিজে স্বীকাৰ কৰিছে যে মই বহুত বেয়া ভিডিঅ' বনাইছিলোঁ বা কিবা কৰিছিলোঁ কিন্তু মোক মানে মই এতিয়া বুজি পাইছোঁ মই এতিয়া ভাল ভিডিঅ' বনাইছোঁ কাৰণে মোক মানুহে এতিয়া ছাপোৰ্ট কৰে মোক মানুহে মৰম দিয়ে এতিয়া মোৰ বহুত ভাল লাগিছে সেনেকুৱা ভাই ভাল কণ্টেণ্ট এটা লৈ পেলাই ভিডিঅ' বনাওঁ আমাৰ ক'বলগীয়া নাই এনেকৈ সদায় এটাক আনি পেলাই কিবা কবি কিবা নকবি সেইটো আমি নিবিচাৰোঁ চ' আৰু এইখিনিয়ে ক'লোঁ আৰু মোৰ বেছি ক'বলগীয়া নাই এণ্ড আজি ভিডিঅ'টো এৰিছোঁ আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত পুনৰ আহি আছোঁ চ' বাই বাই